হেল্ল' ফ্ৰেণ্ডছ, এতিয়া মই গৈ আছোঁ শিৱসাগৰলৈ। ভাইটিক কৈ আহিব হাউলিৰ পৰা মই বাছত যাম। আকৌ বাছত যেতিয়া অকলে যাম, ভিডিঅ' তেনেকৈ বনোৱা নহ'ব। অলপ গৈ পাই কিনে আপোনালোকক ধুনীয়া ধুনীয়া ভিডিঅ' দেখাবলৈ চেষ্টা কৰিম। হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। মই বৰ্তমান আছোঁ শিৱসাগৰত। আজি ৰাতিপুৱা আহি পালোঁ আৰু আমি এতিয়া শিৱদৌল চাবলৈ ওলাই যাওঁ। দাদাকো লৈ যাম এতিয়া। তাৰপৰা শিৱদৌল চোৱাৰ পিছত আমি বৰপুখুৰীও চাবলৈ যাম। শিৱদৌলত আমি পূজা চূজা কৰি পেলাই বৰপুখুৰী চাবলৈ যাম। তাৰপিছত ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ চাবলৈ যাম। আজিৰ ভিডিঅ'টি সেইসকলৰ কাৰণে যিসকলে শিৱসাগৰলৈ অহা নাই আৰু তেওঁলোকে মোৰ লগত আজি ভিডিঅ'টো এনজয় কৰি থাকক। ভিডিঅ'টো পাই কেনেকুৱা পালে কমেণ্ট বক্সত নিশ্চয় জনাব। মাস্কখন লৈ লোৱা তুমি পিন্ধি। আহি পালোঁ, ভিতৰলৈ গৈ আছোঁ। শিৱদৌলৰ ভিতৰলৈ অলপ পূজা চূজা কৰি লওঁ। প্ৰসাদ পাই গ'লোঁ, প্ৰসাদ অলপ খাই লওঁ। এইটো শিৱদৌল। শিৱদৌলটো অলপ দূৰৰ পৰা দেখা দিছোঁ স্পষ্টকৈ। এইটো যে দেখা পাইছে, এইটো হ'ল দেৱী দৌল। আমি এতিয়া তালৈকে গৈ আছোঁ। ধুনীয়া পৰিৱেশ, এবাৰ চাওক এই ধুনীয়া পৰিৱেশ। বলক যাই চাওঁ থাকিমগৈ। কালি মন্দিৰটো ভাঙি দিব বুলি কৈছে। মানুহ আছে। এয়া শ্ৰী শ্ৰী দুৰ্গা দেৱী দৌল।
ইয়াতে বলি দিয়ে ন দুৰ্গা পূজাত টাইমত বলি দিয়ে এতিয়া আমি গৈ আছোঁ বিষ্ণুদৌললৈ কিমান আগতে ফুলৰ কৰিছিলে চব ডিজাইন দি সেইটো পাৰিব ন সেইটো এতিয়া মানুহে এতিয়া পাৰিলেও এইটো বিষ্ণুদৌল হয় পানী দিছোঁ অলপ ওচৰলৈ গৈ কেনে চাম দিয়ক এইটো হ'ল আপোনাৰ বিষ্ণুদৌল শ্ৰী শ্ৰী বিষ্ণুদৌল ভিতৰত সোমাই যাওঁ ৰাতি সেৱা জনাই আহোঁ গছ এডাল আছে আগতে কিন্তু তাক কি বুলি কৈছিলে নাগফল ন নাগফল বুলি কয় যিটো মানে বেল গছৰ নিচিনা ডাঙৰ হয় আৰু সেইটো ফাটি কেনে মানে ফুল হৈ যায় হা গতিকে মোৰ আগত আহোঁতে ফটো দিয়া আছে সেই ফটোখন বাৰু মই দেখাব চেষ্টা কৰিম গছবিলাক গোটেইখিনি ইয়াতে বহুত গছ আছিল গোটেইখিনি কাটি দিছে কাৰণ কাটাৰ কথাটো সুধোতে জনাইছে যে মানে চাকি ধূপ জ্বলাবলৈ মানে বহুত অসুবিধা হয় ইয়াতে বহুত বতাহ আহে যাৰ ফলত মানে কাটি দিবলৈ তেওঁলোকে বাধ্য হৈছে কিন্তু বেয়াও লাগে গছবিলাক কাটিলে উপায়তো নাই এতিয়া কাটিলে যিহেতু বহুত গছ কাটিছে কিন্তু মজা লগা হৈছে কিন্তু এডাল ওখ হয় গছডাল ন ওখ আছিলে কাটি কেনে পুৰা ছাতি বনাই দিছেচোন এইটো এটা গোটেইকেইডাল কাটিছে বৰ ধুনীয়াকৈ কাটিছে ছাতিয়ে হৈ যায় বঢ়িয়া হয়নে বৰষুণ দিলে পানীও নপৰে ধুনীয়াকৈ এয়া আমাৰ শিৱসাগৰৰ শিৱদৌলৰ ওচৰত আছে বৰপুখুৰী আৰু ইয়াত ইমান ধুনীয়া পৰিৱেশ চাই থকা আপোনালোকে পৰিৱেশটো ইমান ধুনীয়া একদম ধুনীয়া চাহ পৰি আছে ধুনীয়া ধুনীয়া হাৱা দি আছে সাগৰৰ পাৰত শুই থকা নিচিনা হাৱা দিছে চাই থকা আপোনালোকে দাদাৰ দোকানত আহিলোঁ দাদাৰ দোকানত আহি এতিয়া লাচি খাওঁ লাচি বনাই আছে দাদাই হা কি লাগিব লাচি বনাব লাগিব চেনি লাগিব দৈ ভাল লাগিব অঁ পাৰ্চেণ্টেজ পাৰ্চেণ্ট মিলাই খাবলৈ ক'ব কেনেকুৱা লাগিব তোমালোকে ঠিক আছে ভাল লাগিলে বেয়া লাগিলে দৈটো ভাল বেয়া ক'ব লাগে তেতিয়া দোকানেও শান্তি লাগে মানুহে ভাল বুলি ক'লে আমাৰ দোকানৰ নাম এটা থাকেতো খাচোন খাই পেলাই কবি খালি দিনটো ভাল হ'বলৈ কবি দেই কেলৈ গৰমত দেখা গুচি গৈছে অঁ আৰু এইটো দাদাই লাচি বনাই দিলে আমাক খাই চাওঁ কেনেকুৱা হ'ল এই শিৱদৌলৰ ঠিক মুখামুখি দোকানখন এইখন বিৰাট সোৱাদ ঠাণ্ডা পৰি গ'ল গাটো পানী খাইছোঁ পানী খাই পেলাই অকণ আমি ঘৰলৈ গৈ আছোঁ গৈ কিনে অলপ কিবা নাস্তা পানী কৰি লওঁ চাহ পানী খাওঁ খোৱাই বনাই থৈ দিছে গৈ কিনে খাওঁ 110 ফুটমান আছে 110-20 ফুটমান অঁ আৰামছে 120 ফুট হ'ব